তো হে গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক ইউটিউব চেনেল অবিনাশ ব্লগ। আকৌ এটা নতুন ব্লগৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। তো গাইজ আজি গৰু বিহু, গৰু চৰু ধুৱালোঁ। এতিয়া মানে গা চা ধুই কেনে গাড়ী লৈ যাম আৰু, যিহেতু মই ই ৰিক্সা চলাওঁ তামোলপুৰত। তো এতিয়া মানে ই ৰিক্সা লৈ যাম, গা চা ধুওঁ। তাৰপিছত বহুত দিনৰ পৰাই ব্লগ বনাম বুলি ভাবোঁ। 2023 একবাৰ আৰম্ভ কৰিলোঁ। তাৰপিছত সময় সুবিধা বা কামত জড়িত থকাৰ কাৰণে সময় দিব পৰা নাছিলোঁ। এইবাৰ ভাবছোঁ কি ভাল এটা মোবাইল লৈছোঁ, যিহেতু ই ৰিক্সা চলাওঁ, য'ত যাওঁ যি কৰোঁ চব আপোনালোকক দেখাম। মই মানে কি মেমৰি হিচাপে ৰাখিব বিচাৰোঁ যে ক'ত যাওঁ কি কৰোঁ, মানে কি মই এটা সৰু সুৰা কণ্টেণ্ট ক্ৰিয়েটাৰ হ'ব বিচাৰোঁ। আৰু আপোনালোকে ভুল হ'লে মোক ক'ব। মোবাইলটো যেতিয়া হাতত নলওঁ মানে কি বহুত কথা আহে মনত, যে এনেকৈ ক'ম সেনেকৈ ক'ম। যেতিয়া মোবাইলটো হাতত ল'ম মানে তাৰপিছত কথাই ওলাই নাই মুখেদি যে কি ক'ম, একো মানে ক'ব নাৰ্ভাছ ফিলিং হৈ যায়। মানে বনাওঁ 2-3 মিনিটমান ভিডিঅ'টো বনোৱাৰ পিছত যেতিয়া এই ক'ৰবাত যাম আৰু নাই, এতিয়া মই ঘৰতে চব বনাইছোঁ বিন্দাছ। যেতিয়া মই ঘৰৰ পৰা ওলাই যাম তাৰপিছত আৰু মানে পূৰা নাৰ্ভাছ হৈ যাওঁ, যে ভিডিঅ'টো বনাবই নোৱাৰোঁ মই। সেনেকুৱা হ'লে কি হ'ব কওকচোন। মানে কথাটো কি হৈছে, আজি মই এনেকুৱা নিজকে চেলেঞ্জ লৈছোঁ যে মই য'ত যাওঁ যি কৰোঁ চব আপোনালোকক দেখাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এনেকৈ নৰ্মেল ভিডিঅ' 4-5টা মই বনাবই লাগিব। তাৰপিছত যেতিয়া মোৰ অভাৰ কনফিডেণ্টটো আহিব তাৰপিছত আৰু মই পূৰা হাই লেভেলত ভিডিঅ' বনাবৰ কাৰণে চেষ্টা কৰিম, বা ক'ৰবাত বেলেগ জেগাত যাই কেনে ভিডিঅ' বনাবৰ কাৰণে চেষ্টা কৰিম। এতিয়াতো বৰ্তমান নৰ্মেল যিটো আৰম্ভ কৰিছোঁ, এতিয়া মই বেলেগ জেগাত যাই কেনে যদি মই নাৰ্ভাছ ফিলিং কৰি থাকোঁ, ভিডিঅ'টো বনোৱা নহ'ব না। এতিয়া মানে মই ঘৰৰ পৰাই আৰম্ভ কৰিব লাগিব, বা বেটেৰী গাড়ী যিহেতু চলাওঁ, বেটেৰী গাড়ীখন লৈ কিনে ক'ত কি যাওঁ সেইখিনি দেখাই ৰাখিব পাৰলি মানে 4-5টা যেতিয়া ভিডিঅ' আপলোড কৰিম, আপোনালোকৰ পৰা যেতিয়া মৰম পাম, তেতিয়াতো মানে পূৰা কনফিডেণ্টটো আহি যাব ন। কনফিডেণ্টটো অহাৰ পিছত আৰু পূৰা ভাল জেগাত ফুৰাব আনিম, ভাল জেগা দেখাম। খালি আপোনালোকে ছাপোৰ্ট কৰি থাকক। 4-5 দিনমান হৈ গ'ল যে কি ভিডিঅ' আজি বনাম কালি বনাম। আৰে আজি বনাম কালি বনাম কথা হ'লে কি হ'ব, কাৰণ যে সময়টো যাই আছে না। যদি যোৱাকালি মই ভিডিঅ'টো এইটো আপলোড কৰিলোঁ হয়, কথা আজি এইটো ভিডিঅ' বনাইছোঁ, যদি যোৱাকালি এইটো ভিডিঅ' আপলোড কৰিলোঁ হয়, তেতিয়াহ'লেতো আপোনালোকে দিয়া অলপ হ'লেও মৰম পালোঁ হয়। এই মৰমক আশা কৰি মই মানে কি ভিডিঅ' আপলোড কৰিম। আপোনালোকে জাষ্ট মৰম দিব, ভুল হ'লে কমেণ্টত জনাব। আৰু মই গা চা ধুই লওঁ, বৰ্তমান গা চা ধুই আহি কিনে লগ পাই আছোঁ। তো গাইজ গা চা ধুই ল'লোঁ, মানে কি গাড়ী চাড়ী চাফা কৰিলোঁ, ধূপ চুপ জ্বলাই দিলোঁ। তাৰপিছত এতিয়া মানে কি তামোলপুৰত দেখি যাওঁ, মানে প্ৰথমতে চকত দেখি যাওঁ, আমাৰ কচুকাটা চকলৈকে যাওঁ। কচুকাটা চকৰ পৰাই মানে তামোলপুৰত দেখি যাম। ক'ত যাওঁ কি কৰোঁ মানে কি কৰোঁ চব দেখাই আছোঁ। আমাৰ গাঁৱৰ যি ৰাস্তা, বেলেগ অচিনাকি ড্ৰাইভাৰে গাড়ী বেটেৰী গাড়ী লৈ নানে, আৰু কাষ্টমাৰ যেন কষ্টই পায়। মানে কি বেটেৰী গাড়ীত আহাতকৈ খোজকাঢ়ি গ'লেও চাগে আৰাম পাব। আপোনালোকে লাগিলে ৰাস্তাটো চাই লওঁ, গম পাব যি ৰাস্তা গাইছ। ঘৰৰ পৰাতো ওলাই আহিলোঁ, কিন্তু বৰ্তমান ভাড়াই নাই দেখোন। মানে কি কণ্টেক্টো কৰা নাই কোনো, আজি ভাড়া চাড়া ফোন মাৰা নাই। আৰু এইপিনে আজি বিহু না, যিমান যি হ'লেও এতিয়া তামোলপুৰলৈকে যাওঁ, 1 ঘণ্টামান ৰখোঁ। যদি ভাড়া পাওঁ মাৰিম, আপোনালোকক দেখাম। যদি ভাড়া চাড়া নাপাওঁ একদম ঘৰতে আহি যাম। মানে মাও অলপ মিঠাই চিঠাই লৈ যাব পাৰিছে। ইপিনে লাইনৰ বিলটোও বোলে ঘৰত কাটি নিলা, এতিয়া তাতেও লাইনৰ বিলটো পে' কৰিব লাগিল। তাৰপিছত ইফালে মায়ে কৈছে মিঠাই লৈ যাব লাগে, অলপ মিঠাই লৈ যাওঁ। আৰু ভাড়া পাওঁ নে নাপাওঁ চাই লওঁ, যদি ভাড়া নাপাওঁ ঘৰতে যাম আৰু। তো গাইজ তামোলপুৰততো আহিয়ে পালোঁ। অহাৰ পিছত গাড়ী বহুত এভেইলেবল হৈ আছে, ৰিক্সা। তাৰপিছত এইপিনে মানুহবোৰ নাই, বিহুৰ কাৰণে সকলো ওলাই অহা নাই ঘৰৰ পৰা। তাৰপিছত আহি কেনে 40 টকা এটা মাৰিলোঁ। এইটো ভুটিয়ান উদয় 20 টকা, আৰু এইটো ইণ্ডিয়ান 20 টকা। তাৰপিছত এতিয়া ভাবিছোঁ কি তামোলপুৰৰ যিহেতু ওচৰতে পাৰ্ক এখন আছে তামোলপুৰত, আমাৰ ওচৰত পাৰ্কখনকে আপোনালোকক দেখাওঁ। মানে পাৰ্কখনত কি আছে কি নাই সেইটো দেখাওঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো। তো গাইজ ফাইনেলি তামোলপুৰ পাৰ্কৰ ভিতৰত এণ্ট্ৰি কৰিলোঁ, আৰু এজনৰ টিকট 20 টকাকৈ লৈছে, এইটো চাব পাৰে। মানে কি ভাইটিহঁতো আহি পালে, এতিয়া মানে কি দেখাব পাৰোঁ আপোনালোকক দেখাই আছোঁ, চাই ৰাখোঁ শেষলৈকে। মানে কি দেখাব লগা বেছি জেগা নাই, জাষ্ট টাইম ৱেষ্ট কৰিব পাৰি আৰু আহি কিনে ইয়াতে বাচ্ছাবিলাকক খেলাব দিব পাৰে আপোনালোকে। মানে কি বস্তু আছে কি বস্তু নাই আপোনালোকক দেখাইছোঁ। তো গাইজ মানে কি আপোনালোকে যদি বাচ্ছা চাচ্ছা লৈ আনে ইয়াতে খেলিব দিব পাৰিব, চাই লওক। মানে কি এইখিনি নতুনকৈ বনোৱা হৈছে আৰু আমাৰ তামোলপুৰ পাৰ্কত। তাৰপিছত কি বুলি কয়, দেখাব লগা বেলেগ জেগা একো নাই, জাষ্ট এইখিনিয়ে। মানে কি অলপ স্পেচটো আছে, বহিব চহিব পাৰে অলপ ছাইডত। তাৰপিছত আপোনালোকৰ বাচ্ছা চাচ্ছা আহিলে খেলিব পাৰে, সেইখিনিতে আৰু কি দেখাব লগা বেলেগ বস্তু নাই আৰু চাই থাকক। ফাৰ্ষ্ট টাইম যিহেতু ব্লগ বনাই আছোঁ, কি ক'ম কি নক'ম এনে লাগেই দিয়কচোন। কাৰণ এতিয়া মানে কথাটো কি হৈছে, অলপ চিনেমেটিক শ্বট লওঁ। তাৰপিছত আপোনালোকে ভিডিঅ'টো মানে চিনেমেটিক শ্বট কেনেকুৱা হয় আপোনালোকে চাওক। ভিডিঅ' বনোৱা এক্সাইটেডটো আছে, কিন্তু কেতিয়াবা এনেকুৱা হয় যে কি বনাম কি নবনাম এনেকুৱা লাগি থাকে। আপোনালোকে এইটো দেখাই বেছি ধৰি লওক, আপোনালোকৰ বাচ্ছা চাচ্ছা লৈ আনিলি ইয়াতে খেলিব দিব পাৰিব। মানে কি চাই লওক। ইফালে আৰু অলপ চলপ মানে এনেই জিম কৰা বস্তু বনাই দিছে আৰু লোকেল জিম চিষ্টেম। আৰু মানে কি ক'ম সেনেকৈ এতিয়া বহিব পাৰে, ইয়াতে ৰেষ্ট চেষ্ট ল'ব পাৰে, আৰু স্পেচটো ধুনীয়া আপোনালোকে চাব পাৰে।
তো গাইছ সিহঁতে খেলা পাতবা ধৰছোঁ চাই থাকক বেলেগটো দেখাব লগা একো বস্তুৱে নাই মানে যিখিনি দেখাব লগা আছিল সেইখিনি দেখালোঁ এতিয়া আৰু মানে এতিয়া টাইম পাছ কৰি থাকি লাভ নাই মই ঘৰত যাওঁ গাইছ ঘৰত যাই কিনে ভাত চাত খাই কিনে আৰু ভাত চিবিলাক যদি ক'ৰবাত যাওঁ যদি ক'ৰবাত ফাংচন প্ৰগ্ৰেম আছে তাতে যাম আপোনালোকক দেখাম তো গাইছ দুপৰীয়া ই ৰিক্সাখন ঘৰত থৈ কেনে ভাত পানী খাই পেলাই শুই গ'লোঁ অলপ শুই পেলাই এতিয়া আকৌ বৰলীয়া পাৰত ফুৰিব আহিছোঁ সেই লগৰটোৰ লগত মানে কি এতিয়া গধূলি আমি বিহু ফাংচন চাব যাম আপোনালোকে মানে চাই থাকিব ভিডিঅ'টো ফাংচন চাই কেনে তাৰপিছত ভিডিঅ'টো এণ্ড কৰি দিম ক'ৰ পৰা আহিছে আপোনালোকে নিজে শুনি লওক ক'ৰ পৰা আহিছে বাইদেউ আৰু তোমালোকৰ বিহুৰ দলটোৰ কি নাম হয় আৰু তোমালোকৰ সকলোতকৈ সৰু ল'ৰা ছোৱালীৰ কোন দুটানো হয় তোমাৰ নাম কি হয় গাইছ আজি ভিডিঅ'টো চাই কেনে কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব তো আজিৰ কাৰণে ভিডিঅ'টো ইমানখিনিয়ে আজি ইয়াতে এণ্ড কৰিম তো আজিলৈকে বাই বাই